দিওঁ দিয়ক Rohikam hasokam autile apongkam ture koro baitkoi kone kone ture sa ukatoi pursi Mas vapor khak randi bihitoi kame ban Murate janoi khumate janoi নমস্কাৰ মই আপোনাক প্ৰতিম পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আমাৰ সপোনৰ সন্ধান ইউটিউব চেনেলত আৰু সেইপিনে আছে মোৰ বন্ধু তৰুণ কৈ দিয়ে কিবা এটা এইপিনে আছে বন্ধু কল্প আৰু এইপিনে আছে আমাৰ মনোজদা আমি ক'ত গৈ আছোঁ মনোজদা কৈ দিওঁ এতিয়া প্ৰথম ঢেকীয়াখোৱা নামঘৰত সোমাম তাৰপিছত মইনাপুৰীয়া হৈ আকৌ ঘৰৰ ফালে ৰাওনা হ'ম আমি আজি গান এটা গাইড আছিলে আমাৰ কল্পই বনাইছে গানটো আমাৰ গাইড আছিল আৰু গাইডটো দি আহি পেলাই আমি নামঘৰ সোমাই চাওঁ তো বোলক ভিডিঅ'টো চাই থাকোঁ কল্পই কিবা এটা ক'ব কল্প কওক নমস্কাৰ মই কল্পজ্যোতি বৰা সপোনৰ সন্ধান ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আজি এতিয়াও আনিছিলোঁ এটা মোৰ গান ৰহিকাম আজি গানৰ গাইডটো দিলোঁ গানটো কোনে কোনে লিখিছে কৈ দে গানটো লিখিছে আমাৰ আৰু আমাৰ পলাশমতী মই আছোঁ এতিয়া আমি বৰ্তমান গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰ তাৰপিছত গৈ পামগৈ মইনাপুৰীয়া নামঘৰ গৈ আছোঁ এতিয়া তিয়কৰ পৰা গানটো মই লিখিছোঁ আৰু মোৰ বন্ধু তৰুণে লিখিছে আমি দুটাই লিখিছোঁ গানটো কেনেকুৱা আছে নাজানো শুনি চাব অতি সোনকালে আহি আছে আৰু এইপিনে মনোজদা আমাৰ ঘৰৰ ওচৰৰ মানুহ আৰু গাড়ীখনৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম যদি কেতিয়াবা ভাড়া হয় ক'ব পাৰিব চাব গানটো চাব সি অকল হাঁহে দি আছে হাঁহ অকল হাঁহ চাব সকলোৱে শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে শিলা 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 মই তোৰ আকাশৰে ঘূৰি অঁ ঠিক আছে মই পাই গ'লোঁ ঢেকীয়াখোৱা নামঘৰ নামেই নদী নামেই গতি নামেই সৰোবৰ পাই গ'লোহি আৰু অলপ দূৰ আছে ইয়াৰ পৰা মোটা কিমান দূৰ হ'ব 2-3 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা 2 বা 3 কিলোমিটাৰমান হ'ব আৰু চাই থকা ভিডিঅ'ত আমি গেট পাৰ হৈ আহিছোঁ চাওক কিমান ধুনীয়া জেগা চাওক বহুত এটা ধুনীয়া প্লেচ হয় জেগাটো কিমান ধুনীয়া কৈ দিয়ক জেগা বহুত ধুনীয়া ৰাস্তা পদূলি বৰ ধুনীয়া আৰু গোটেই পৰিৱেশটো চাফা বহুত ধুনীয়া পৰিৱেশ আৰু এইপিনে আছে তৰুণ হেৰি জেগা চাইছে জেগাটো কেনেকুৱা লাগিছে কৈ দিয়া জেগাটো বহুত ধুনীয়া জেগা চাই থাকক সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা কৰি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কৰি ধৰি নামক জানিবা বান্ধ অমৃত সমান পাই গ'লোহি আমি ঢেকীয়াখোৱা নামঘৰ ন ঢেকীয়াখোৱা নামঘৰ পাই গ'লোহি চাই থাকক ঢেকীয়াখোৱা নামঘৰ আৰু এইপিনে লৈ লৈছোঁ চাকি এইপিনে তুমি কিবা এটা কৰি দিয়া এখন খুলি লোৱা মই পিছতহে ক'ম এতিয়া নকওঁ এই পিছত ক'ব অঁ আমি পাই গ'লোহি মনোজদা চাকি ল'ব চাকি লৈ নামঘৰত সোমাই চাকি তাকি দি মেলি মই এতিয়া চাকি লৈ ল'ম তাৰপিছত মইনাপুৰীয়া নামঘৰ যাম ইয়াত যোৱাৰ পিছত বাইদেউ কিবা কথা এটা ক'ব বাইদেউ লকডাউনত মানুহ আহিছে নাই বাৰু লকডাউনত বেছি মানুহ হৈছে নে কম মানুহ হৈছে আগৰ সমান চাগে নাই হয় আগৰ সমান নাই হয় ন মানে আগতে যিমান মানুহ হয় সিমান মানুহ নাই হয় অলপ কম হৈছে তো চাই থাকক ভিডিঅ'টো এই দুটা পুৰা ফটো মাৰত ব্যস্ত পুৰা ফটো মাৰি আছে
বলক আমি ভিতৰত সোমাই যাওঁ ভিতৰ যাওঁ আৰু পৰিৱেশবোৰ চাওঁ কিমান ধুনীয়া পৰিৱেশ চাওঁ বলক তাৰ আগতে আমি চেনেলবোৰ সকলোৱে খুলি লওঁ চব কিমান এটা ধুনীয়া পৰিৱেশ চব ৱাও চব কিমান ধুনীয়া পৰিৱেশ আৰু তাৰ আগতে আমি যাওঁ বলক চাকি গছ জ্বলাই লওঁ তো বলক আমি চাকি গছ জ্বলাওঁ তো বলক আমি গৈ থাকোঁ চাকি জ্বলাব চাকি তো আৰু আমি পাই গ'লোঁ সেই চাকি জ্বলোৱা স্থান আৰু এয়া চাওক গছ বহুত ডাঙৰ চাকি জীৱনত প্ৰথম দেখিছোঁ ইমান ডাঙৰ মাটি চাকি এই মাটি চাকি গছৰ মানে কিমান দিনৰ পুৰণি ক'বচোন শুনো আৰু বহুত দিনৰ পুৰণি মাটি চাকি ক'ব আৰু চব কিমান ধুনীয়া পৰিৱেশ ৱাও মজা সকলোৱে চাকি বন্তি জ্বলাইছে আমিও চাকি জ্বলাই ল'ম চব কিমান এটা ধুনীয়া পৰিৱেশ চাকি জ্বলাই ল'ম বৰ্তমান চাকি জ্বলা হৈ গ'ল আৰু বলক আমি অলপ বাহিৰত যাওঁ ৰাম বহুত গৰম আৰু এটা চাওক সেইটো তৰুণে পূৰা একদম মাস্ক লগাই লৈছে এয়া মানে কৰোণা চৰোণা হয় বুলি পূৰা মাস্ক লগাই লৈছে ভালেই কৰিছে বাৰু আৰু অৱশেষত পাই গ'লোঁ সি পুখুৰী তো বলক পুখুৰী চাওঁ পুখুৰী চাওঁ বলক এইটোৱে হৈছে ঢেকীয়াখোৱা বৰনামঘৰ পুখুৰী চাওক কিমান সুন্দৰ পৰিৱেশ মাছ জুপিছে মাছ ঘূৰি ফুৰিছে খালি দেখুৱাবহে নোৱাৰিম এতিয়া মাছ খাবহে নাই ৱাও চব কিমান ধুনীয়া পুখুৰী এবাৰ যদি মন চন বেয়া হৈ থাকে একদম মানে ভাল হৈ যাব মন ৱাও আৰু ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিব লাগিব চব কিমান ধুনীয়া পৰিৱেশ আহিব সকলোৱে এপাক আহিব ঢেকীয়াখোৱা বৰনামঘৰ আৰু ইমান প্ৰসাদীমান লৈ যাওঁ আৰু মোৰ তাত কেনেকুৱা লাগিলে আপোনালোকো আহিব চাব ঘৰৰ পৰিয়ালত লৈ আহি ইয়াত ভাল লাগিব ভাদ মাহত বেছি ভাল লাগে তেতিয়া মানুহ বেছি হয় আৰু এইবাৰ লকডাউনৰ পৰিৱেশত মানুহ কম এতিয়া আমি আজি মানুহ নাই বেছি এতিয়া বেছি মানুহ নাই এতিয়া লকডাউনৰ কাৰণে আৰু বৰ্তমান পৰিৱেশ বহুত বেয়া কিন্তু অলপ কম মানুহ আৰু বহুত এটা সুন্দৰ পৰিৱেশ চাব সকলো আহিব আৰু বলক প্ৰসাদমান খাওঁ লৈ যাওঁ বলক আমি ঢেকীয়াখোৱা নামঘৰ পাৰ হৈ আহিলোঁ আৰু এতিয়া যাম মইনাপুৰীয়া নামঘৰ ইয়াৰ পৰা মইনাপুৰীয়া নামঘৰ কিমান দূৰ 5 কিলোমিটাৰমান হ'ব আমি ভিতৰে আহিছোঁ 5 কিলোমিটাৰ ভিতৰতে হ'ব ভিতৰে আহিছোঁ আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব চাগে চাই থাকক ভিডিঅ'টো আৰু ক'ভিড আছে এতিয়া পূৰা ব্যস্ত চাই থাকক চব ইয়াৰ মানে অকল মানে নামঘৰ বিভাগে ধুনীয়া ইয়াৰ মানে জেগা ৰাস্তা বহুত ধুনীয়া আৰু চব কিমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আমি মইনাপুৰীয়া নামঘৰ চাওঁ পাই গ'লোঁ সি মইনাপুৰীয়া নামঘৰ চব কিমান ধুনীয়া পৰিৱেশ বহুত ৰ'দ পাই গ'লোহি আমি মইনাপুৰীয়া নামঘৰ চব কিমান এটা ধুনীয়া পৰিৱেশ আৰু আমি এতিয়া ভিতৰ যাম তো বলক ভিডিঅ'টো চাই থাকক চক আৰু চক মানে এই যে দেখিছে এইখন মাৰি থোৱা আছে মানে দৰ্জাখন মাৰি থোৱা আছে ভিতৰত সোমাবলৈ নিদিয়ে মই বেলেগকৈ দেখুৱাইছোঁ আৰু সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা কৰিখন কৰে আনে বৈকুণ্ঠৰ
যতন কৰা কলি ধৰি চাওক এয়া মইনাপুৰীয়া নামঘৰৰ পুখুৰী বহুত এটা ধুনীয়া পৰিৱেশ মাছ চাছ আছে নাই ইয়াত আমি এতিয়া ঘৰ যাম গতিকে বন্তি প্ৰচলন আমি কৰিলোঁ আমি এতিয়া ঘৰ যাম মুন্দা কেনেকুৱা লাগিল আহি ধুনীয়া লাগিল আহি ভাল লাগিল এতিয়া আমি এতিয়া ঘৰ যাম আমি এতিয়া ঘৰ যাম আৰু যদিহে ভিডিঅ'টো আমাৰ ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে শিলা 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 মই তোৰ আকাশৰ নমস্কাৰ আৰু আমি ইমান এটা ভিডিঅ'টো সমাপ্ত কৰিব লাগিব যদিহে ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব আৰু এইফালে আছে তৰুণ কিবা এটা কৈ দিয়া বাই বাই এইটো খিলি খাই আছে মুন্দা কিবা এটা কৈ দিয়ক আমি আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আমি এতিয়া ঘৰৰ ফালে ৰাওনা হৈছোঁ আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম আৰু আমি এতিয়া ঘৰ যাম আৰু অতি সোনকালে আৰু এটা ভিডিঅ' আহি আছে আমি ষ্টুডিঅ'ত আহিম তেতিয়া ভিডিঅ'টো কৰিম শিলা 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 মই